কবিতাৰ শিৰোনাম বৰ্তমান, কথা গুৰুজোৱাই, আবৃত্তি নিভানাথ। বৰ্তমান সমাধিও উচুপিছে তোমাৰ মৃত্যুত, কাৰণ সমাজ নিৰ্মাতাবোৰ আজি অসহায়, জীৱনবোৰো নিৰূপায়, সহ্যবোৰৰো আজি শয্যাতীত পিননি। এই যে অৱহেলিত সমাজৰ কিছু চিন্তা, য'ত থাকে মলিনতাৰ ধূসৰতা, থাকে অসন্তুষ্টিৰ শাকুলতা। অসহ্যকৰ মৃত্যু পৰাজিত, জন্ম তাৰ চাক্ষুষ প্ৰমাণ, মুখাগ্নি তাৰ অস্ত্ৰ আৰু মৰমবোৰ তাৰ কৌশল। এই যে সমাধিৰ চিৎকাৰ, নিশ্চুকভাৱে কৰিছে আৰ্তনাদ, য'ত মৰমবোৰক কবৰ দিছে, সত্যবোৰক গুপ্ত হত্যা কৰিছে। আৰ্তনাদ কেৱল অসহায়তাৰ, সেইবাবে সমাধিও চিঞৰি চিঞৰি ৰিঙাইছে, ঐ আৰু নাযাবি, ৰাজতন্ত্ৰৰ বলি হ'ব নাযাবি আৰু। কি কৰিছ তই, কাৰ বাবে কৰিছ, কি দিছে তোক সিহঁতে, কিহৰ বাবে মৃত্যুৰ লগত খেলিছ। সমাপ্ত কৰ সেইটোৰ যুদ্ধ, যি যুদ্ধত জয়ী হ'ব অসত্যৰ। আৰু বেছিদিন নাই, আদালতৰ সন্মুখত লিখা থাকিব, ইয়াত ন্যায় নহয় অন্যায়ক জিকোৱা হয়, ইয়াত সত্যৰ নহয় অসত্যৰ বিচাৰ কৰা হয়, ইয়াত শ্বাসৰ নহয় প্ৰশ্বাসৰ বিজয় হয়। হয়তো লিখা থাকিব পাৰে সত্যমেৱম জয়তেৰ সলনি অসত্যমেৱম জয়তে, যিটো সত্য আৰু বিশ্বস্ত।